নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল অসমীয়া পাকঘৰ চেনেলটোৰ পৰা আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আইচক্ৰীম ৰেচিপি এটা লৈ আহিছোঁ। মেংগো আইচক্ৰীম ক্ৰিমি ভাল পাব, গৰমো বেছি হৈছে নহয় জানো। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ আৰু চাই শেষত সুন্দৰ কমেণ্ট এটা দিব বুলিও আশা কৰিলোঁ। লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক এতিয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। এয়া ধুনীয়া মিঠা মেংগো, এটা মিঠা এয়া আপোনালোকে পৰিমাণৰ অনুযায়ী ল'ব পাৰিব। নে মই 4টা লৈছোঁ, একদম সৰু বেছি ডাঙৰ নহয়, সৰু সেইকাৰণে 4টা লৈছোঁ। এয়াই মই এতিয়া আইচক্ৰীম বনাম। এতিয়া ভালদৰে ধুই বাকলিটো ধুনীয়াকৈ গুচাই ল'ম। তাৰপিছত মই আইচক্ৰীম বনাম। মই আমকেইটা বাকলিখিনি গুচাই ল'লোঁ। এনেকৈ ভালদৰে বাকলিখিনি গুচাই ল'ব লাগিব। আমখিনি মই সৰুকৈ কুটি ল'লোঁ। এয়া মই আমখিনি কাটি ল'লোঁ, সৰুকৈ কাটি এতিয়া মিক্সাৰত দি দিলোঁ আৰু এতিয়া মই এইখিনি সুন্দৰকৈ পিচি ল'ম। এয়া আমখিনি একদম ধুনীয়াকৈ মই পিচি আনিলোঁ। এয়া চাওক বহুত ধুনীয়া হৈছে। এয়া গাখীৰৰ মানে কটো থৈ দিয়া। ক্ৰীম লৈছোঁ, 1 চামুচ দিছোঁ ইয়াত। চাৰি চামুচমান মই চেনি লৈছোঁ, যিহেতু আমখিনি মিঠা আছিলে। ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ। ইয়াতে মই কুহুমীয়া গাখীৰ, এইটো একদম ডাঠ হৈ গৈছে। ইলাচি পাউডাৰ দিছোঁ ইয়াতে। ভালদৰে ফেটি লৈছোঁ মই। আমটো যদি অলপ টেঙা হয় তেতিয়াহ'লে অলপ চেনি বেছিকৈ দিব লাগিব। মই আমটো যিহেতু বহুত মিঠা, 5 চামুচমান হ'ব, সিমানেই দিছোঁ চেনি। এতিয়া মিক্স কৰি ল'লোঁ এইখিনি গোটেইখিনি। আপোনালোকে যদি দিব বিচাৰে বাদামো দিব পাৰে, বাদামৰ মানে কাজু বাদামৰ গুড়ি। মই আমুল গুড়ি লৈছোঁ, এইটো দিলে টেষ্টটো আহিব। এতিয়া এইখিনি মিশ্ৰণখিনি মই ইয়াতে ঢালি দিলোঁ। এই পাউডাৰখিনি মই এইকাৰণে লৈছোঁ, ইয়াৰ যিটো পানীখিনি শুহি ল'ব। পাউডাৰ গাখীৰ দিলে এটা কথা ভাল হয়, মানে ইয়াত বৰফ নহয়, ক্ৰীমৰ টাইপৰ আহিব বস্তুটো, বৰফ হৈ নাযায়। সেইকাৰণে মই পাউডাৰ গাখীৰ দিছোঁ। ইয়াতে অকণমান নিমখ দিছোঁ। নিমখ কৰিব নহ'ব, মাত্ৰ নাম মাত্ৰ দিছোঁ মই নিমখটো, মিঠাটো মানে বেলেঞ্চ হ'বৰ কাৰণে। এতিয়া মই এইখিনি আকৌ এবাৰ মিক্সাৰ কৰি আনো। এয়া চাওক পূৰা স্লিকি হৈছে। মই ক্ৰীম দিছোঁ যে, সেইকাৰণে বহুত ধুনীয়া হৈছে। কিন্তু কালাৰটো আমটোৰ ওপৰত নিৰ্ভৰ কৰিব। কিছুমান আম অকণমান ঢেলাও থাকে, কিছুমান বেছি হালধীয়া নিচিনা হয়। এতিয়া অলপ কমেই হৈছে কালাৰটো, তথাপিও ধুনীয়া হৈছে এইটো। এতিয়া মই এয়া সৰু গিলাচ লৈছোঁ। এইটো সৰু গিলাচ। আইচক্ৰীম যিকোনো হেৰিতে দিলেও হৈ গ'ল। সেটতো দিব পাৰে, আইচক্ৰীমৰ সেট।
আৰু গিলাচটো অকণমান তলফালে জোঙাল থাকিলে তেনেকুৱা দিব পাৰি। এইটো মই ভৰাই দিলোঁ ধুনীয়াকৈ। এতিয়া পেপাৰ এখনৰ সৈতে ধুনীয়াকৈ দিলোঁ, চেপি দিলোঁ। এতিয়া মাজতে অকণমান ফুটা এটা কৰি দিলোঁ, এটা বাৰী ইয়াতে দহি খাব পৰাকৈ দি দিলোঁ। ঠিক আছে, এয়া হৈ গ'ল চাওক, একদম সুন্দৰ। বাকীকেইটা মই ভৰাই লওঁ। এয়া হৈ গ'ল, ধুনীয়াকৈ গিলাচত ভৰালোঁ। এয়া দেখিছে নহয়, 2 3 4 5 6টা হ'ল। এতিয়া এয়া ফ্ৰিজলৈ যাব, ফ্ৰিজত থৈ দিলেহে আইচক্ৰীম হ'ব। সেইকাৰণে এতিয়া ফ্ৰিজত থৈ দিওঁ আৰু 2 3 ঘণ্টামানৰ পাছত আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো চাই থাকিব। আইচক্ৰীম মেংগো ধুনীয়া হৈছে, এয়া চাওক। ভিডিঅ'টো আজি কেনেকুৱা পালে, মোৰ ৰেচিপিটো লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা পালে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহি থাকিম। আজিলৈ আহোঁ, বাই বাই।